নৱনীতাছ কিটচেনলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া আপোনালোকৰ সন্মুখত এটা টেষ্টি ৰেচিপি। এইটো হ'ল এটা মাছৰ ৰেচিপি। আপোনালোকে চাই থাকক মই কেনেকৈনো কি ইনগ্ৰেডিয়েণ্টছ দি মাছৰ ৰেচিপিটো বনাইছোঁ। ৰেচিপিটো বনাবৰ বাবে মিছা মাছ লৈছোঁ 300 গ্ৰাম। ইয়াতে মই নিমখ, হালধি, মিঠাতেল আৰু অকণমান বেচন দি আধা ঘণ্টাৰ বাবে মেৰিনেট কৰি থৈছিলোঁ। আলু লৈছোঁ 2টা মিডিয়াম চাইজৰ, টুকুৰা কাটি লৈছোঁ। 2টা মিডিয়াম চাইজৰ বিলাহী পেষ্ট কৰি লৈছোঁ আৰু কঁঠালৰ মুচি লৈছোঁ 250 গ্ৰাম আৰু পিঁয়াজ 2টা মিডিয়াম চাইজৰ কাটি লৈছোঁ সৰুকৈ। 2 খিলা তেজপাত, 2টা শুকান জলকীয়া, নহৰু লৈছোঁ 5-6 ফুটামান আৰু কেঁচা জলকীয়া মই ইয়াতে 3টা দুফালকৈ কাটি লৈছোঁ। আপোনালোকে নিজৰ পচন্দ মতে দিব। আৰু আদা লৈছোঁ 2 ইঞ্চি গ্ৰেট কৰি লৈছোঁ আৰু ফুৰণৰ বাবে লৈছোঁ কালজিৰা। গেছ অন কৰি এখন ফ্ৰাই পেন গৰম কৰি ল'ব। এতিয়া ইয়াতে মিঠাতেল দি দিব কাৰণ আলুখিনি ভাজি ল'ব লাগিব। আলুখিনি সুন্দৰকৈ সিজালৈকে আৰু লগতে ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। ইয়াতে প্ৰয়োজন অনুসৰি নিমখ আৰু হালধি দি অকণমান 2 মিনিটৰ বাবে ঢাকি দিব। মাজে মাজে অকণমান সময় লৰাই দিব, নহ'লে লাগি যাব পাৰে। এয়া আমাৰ হৈ গ'ল, আলুখিনি ফ্ৰাই কৰা হৈ গ'ল। এটা বাউলত তুলি ল'ব। এতিয়া ইয়াতে আৰু অকণমান মিঠাতেল দি কঁঠালৰ মুচিখিনি সুন্দৰকৈ ভাজি ল'ব। 2 পাৰ্ট কৰি ভাজিলে বেছি সুবিধা হয়, একেলগে নহয় ভালদৰে। এয়া মাজে মধ্যে লৰাই ঢাকনাখন দি মাজে মাজে লৰাই থাকিব, নহ'লে লাগি যাব পাৰে। এয়া চাওক হৈ গ'ল। এইখিনি এটা পাত্ৰত তুলি ল'ব। এতিয়া আৰু অকণমান মিঠাতেল দি বাকীখিনি কঁঠালৰ মুচিও একেটা প্ৰচেছতে ভাজি ল'ব। নিমখ হালধি দি মাজে মাজে লৰাব আৰু ঢাকনা দি এতিয়া এটা বাউলত তুলি ল'ব। এতিয়া ইয়াতে আৰু অকণমান মিঠাতেল দি এতিয়া মাছখিনি ভাজি ল'ব লাগিব। মাছটো ভাজিলে ৰঙা হৈ যায়। মাছখিনি সম্পূৰ্ণ সিজালৈকে লগতে সুন্দৰ কালাৰ অহালৈকে ভাজিব। এতিয়া ঢাকনাখন দি গেছটো অলপ কমাই দিব। এতিয়া মছলাখিনি ঠিক কৰি ল'ব। ইয়াতে জিৰা গুড়ি, ধনিয়া গুড়ি আধা চামুচকৈ, নিমখ হালধি প্ৰয়োজন অনুসাৰে, কাশ্মীৰী মিৰ্চ পাউডাৰ আৰু চব্জি মছলা আধা চামুচকৈ আৰু এইখিনি এটা মিক্সাৰ বনাবৰ বাবে তাতে 4 চামুচ পানী দি ভালদৰে ঘুলি ল'ব। এনেকৈ মছলাখিনি মিক্স কৰি ল'লে বেছি ভাল হয়। এয়া মাছখিনি ৰেডি হৈ গ'ল। সম্পূৰ্ণ সুন্দৰ এটা ফ্লেভাৰ ভাল লাগে আৰু এয়া এটা পাত্ৰত তুলি ল'ব। কেৰাহীত থাকি যোৱা তেলখিনিতে কালজিৰাখিনি দি দিব। কালজিৰাখিনি যেতিয়া ফুটি উঠিব তেতিয়া তাতে শুকান জলকীয়া 2টা আৰু তেজপাত 2টা দি নহৰুখিনি দি দিব। নহৰুখিনি কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ব। তাৰপাছত পিঁয়াজখিনি আৰু আদাখিনি দি অকণমান সময় লৰাই ল'ব। এতিয়া ইয়াতে কেঁচা জলকীয়াকেইটা দি দিব। কেঁচা জলকীয়া প্ৰয়োজন অনুসাৰে দিব আপোনালোকে। এতিয়া ইয়াতে আধা চামুচ চেনি দি দিব। চেনিটোৱে বেলেঞ্চৰ কাম কৰে, খুব ভাল হয়। এতিয়া বিলাহীৰ পেষ্টখিনিও দি দিব। বিলাহী ইয়াতে 2টা আছে আৰু কৰি ৰখা মছলাৰ পেষ্টটো দি দিব। সম্পূৰ্ণখিনি মানে মই বাতিটোত লাগি থকাখিনিও সম্পূৰ্ণ দি এতিয়া অকণমান সময় লৰাই দিব। এতিয়া বাতিটোত যে মছলাখিনি লাগি আছিলে তাতে পানী অলপ দি এইখিনি দিয়াৰ পাছত অলপ সময় লৰাই দিব। এতিয়া ভালদৰে মছলাখিনি হ'বৰ বাবে ঢাকনা দি দিলে তেতিয়া সোনকালে হৈ যায়। আৰু এয়া চাওক মছলাখিনি সম্পূৰ্ণ ফ্ৰাই হৈ গ'ল আৰু ইয়াতে এতিয়া সকলোখিনি ইনগ্ৰেডিয়েণ্টছ যিখিনি ভাজি থোৱা আছিলে, কঁঠালৰ মুচি, মাছ, তাৰপাছত আলু, সকলোখিনি মিলাই দিব। এতিয়া ইয়াতে 2 কাপ গৰম পানী দি দিলে আৰু আমাৰ মিছা মাছৰ মানে কঁঠালৰ মুচি দিয়া মিছা মাছৰ তৰকাৰী একেবাৰে ৰেডি হৈ যাব। এতিয়া ঢাকনাখন দি 2-3 মিনিটমান দি দিব।
তেতিয়া আৰু বেছি সময় নালাগে। এয়া চাওক আমাৰ হৈয়ে গ'ল। ইয়াতে এতিয়া গৰম মছলা দিলেই ৰেডি হৈ যাব। ইয়াতে থকা জলকীয়া আৰু তেজপাত এইখিনি আঁতৰাই দিছোঁ। দেখিবলৈও ইমান ভাল নালাগে আৰু এইটো এবাৰ যেতিয়া স্মেলটো চব্জিখনলৈ সোমাই যোৱাৰ পাছত আৰু কোনো কাম নাথাকে। এতিয়া গৰম মছলা আধা চামুচ দিয়াৰ পাছত অলপ সময় লৰাই বেছি উতলাব নালাগে আৰু এয়া আমাৰ টেষ্টি চব্জি মানে মিছা মাছৰ তৰকাৰী ৰেডি। এয়া চাওক কি সুন্দৰ লাগিছে ন, একদম মানে গোন্ধটো যে কি সুন্দৰ। বনাই চাবচোন, খাবলৈ যে খুব ভাল হয়। আৰু এইটো বিশেষকৈ মানে এইটো মাছ যদিও ৰুটি লুচি এইবিলাকৰ লগতো খাব পাৰি, খুব ভাল লাগে। ফ্ৰাইড ৰাইচ, পোলাও, এনেই চিম্পল যিটো প্লেইন ৰাইচ সকলোৰে লগতেই খাব পাৰিব। বেংগলৰ ফেমাছ ইচৰ চিংৰি খুব ভাল লাগে খাই। আমাৰ অসমতো এই ৰেচিপিটো আছে। ইয়াত এইটো খুব পচন্দৰ, সকলোৱে খুব ভাল পায়। সঁচাকৈ মোৰো ভাল লাগে। আপোনালোকে এই ৰেচিপিটো যদি ভাল পাইছে এটা লাইক কৰি দিব, কমেণ্ট কৰিব, লগতে বন্ধুৰ মাজত শ্বেয়াৰ কৰিব। মোৰ চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। খুব ভাল লাগিব আপোনালোকে যদি মোক আদৰি লয়।